তো মই এতিয়া মানে বজাৰত যাম আৰু তাৰ পৰা এই ভলিবমৰ কাৰণে মানে ড্ৰেছ মানে একযোৰা কিনিবলৈ গৈ আছোঁ। তো ড্ৰেছযোৰা কিনি ভলিবমৰ কাৰণে ক'ৰবাত দূৰত যাবলৈ চেষ্টা কৰি আছোঁ। দূৰত মানে যাম আমি আমাৰ মানে সকলোৱে মানে আমাৰ গাঁৱৰ যিখিনি মানে মোৰ দৰে চলি আছে অলপমান কিন্তু সেনেকুৱাকৈ যাম আৰু এনেকৈ ভলিবমত যাম বুলি মই যাম এই সোমবাৰে যাম। এই সোমবাৰে যোৱা সোমবাৰ আহি আছে, তো এই সোমবাৰে আমি যাম। তো আজি শনিবাৰ, তো ৰবি সোমবাৰ এনেকুৱা আমি ৰবিবাৰে যাম। তো ক'ৰবাত যাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো নতুন ভিডিঅ'বোৰ পাব, আপুনি চাই থাকিব। তো আমাৰ এইবিলাক কলো কাটিছে আৰু কলকেইটা বাজাৰলৈ বেচিব লৈ যাব, বজাৰত লৈ যাব। তো আপোনালোকে যদি কিনিব যদি আহে তো কিনিব আহিব মানে বজাৰত মানে বেচাব। তো চাওক ফাইনেলি ড্ৰেছৰ আহি গ'ল। চব আনিলোঁ যোৰা, চাওক দেখিলে পাব এনেকৈ। তো ফাইনেলি চাওক ড্ৰেছযোৰা দেখিছে, চাওক পূৰা পেন চলাই এনেকৈ লৈ আহিলোঁ। তো চাওক পেনে আৰু চলাই পূৰা মজাকৈ লৈ আহিছোঁ আৰু কি পূৰা যাম না মজা কৰি পূৰা যাব লাগিব। পেন চলা চাওক। তো হেল্ল' বন্ধুসকল, তো অলপ বজাৰলৈ যাই আছোঁ। আমি অলপ গাড়ীত যাই আছোঁ, অলপ এনজয় কৰি ফূৰ্তি কৰি যাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব। তো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলোকে শ্বেয়াৰ কৰি দিব। তো বজাৰত মানে বস্তু আনিব গৈ আছোঁ। তো চাই থাকক এনেকৈ। তো গাড়ীত যাই আছোঁ। তো ধামাকাকৈ আজি ফাৰ্ষ্ট টাইম মানে ছেকেণ্ড টাইম গাড়ীত উঠিলোঁ, এনেকৈ গৈ আছোঁ। তো চাই থাকক। আৰু ড্ৰাইভাৰ ভাই আমাৰ চলাই আছে এনেকৈ গাড়ীখন। তো চাই থাকক, মই মজাকৈ গৈ আছোঁ। তো ভাল লাগব। তো লগতে আছে মানে এতিয়া কাই তো চাওক পুরো গাড়ীৰ ভিতৰত এখন কি বস্তু আছে দেখুৱাব লৈছোঁ। গাড়ীৰ ভিতৰত ছাতা এইখন চাওক, গাড়ীৰ ভিতৰত ছাতা লৈ আহিছোঁ। পানী সানি পৰা নাই, গাড়ীৰ ভিতৰত ছাতা আৰু গাননিবোৰে এনজয় কৰি যাই আছোঁ। তো এনেকৈ ফুল এনজয় কৰি যাই আছোঁ। তো এটা নতুন এটা ভিডিঅ' পাব, আপোনালোকে চাই থাকক। আৰু আমি অলপমান মানে এই সোমবাৰে ক'ৰবাত যাবলৈ ওলাইছোঁ। তো চাই থাকক এনেকৈ। আৰু গৰুটাবোৰৰ চাইড এটা হৈছে চাওক, এতিয়া গৰু আৰু এনেকৈ পূৰা মজাকৈ চাওক পথাৰখনত পূৰা সেউজীয়া হৈ আছে এনেকৈ। তো ৰাস্তা ঘাট পূৰা মজা হৈ গৈ আছে। তো চাই থাকক এনেকৈ। তো এনজয় কৰি গান শুনি গৈ আছোঁ। তো মজা। তো ভগৱান আছে শিৱ বাবা আৰু এনেকৈ আমি গৈ আছোঁ। তো চাই থাকক এখন গিলাচখন আৰু এতিয়া অলপমান পূৰা এনজয় অলপমান। তো আমাৰ চলি আছে এনেকৈ। ক'ৰবাত যদি এনেকুৱা ঠাই আছে যে ভিডিঅ' বনোৱা ভাল ঠাই আছে, তো মোক ইয়াতে কমেণ্ট কৰি জনালে হ'ল। আৰু কেনেকুৱা আপোনালোকক ভিডিঅ' লাগে, তো তেনেকুৱা ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰি গৈ থাকিম। তো ভিডিঅ'টো এনেকৈ পূৰা মজাকৈ চাই থাকক। তো আজি বৰষুণ পূৰা পৰিছে। আজি বৰষুণ পৰাৰ কাৰণে দেহা পূৰা ঠাণ্ডা হৈ গৈ আছে। আজি পূৰা ফুল ভাল লাগি আছে বৰষুণ পৰি। তো সেইকাৰণে ইমান গৰম দিছিল, গৰমত থাকবা নোৱাৰা হৈ গৈছিল, থাকবা নোৱাৰা হৈ আছিলোঁ। তো আজি পূৰা বহুত ভাল লাগি আছে আৰু এনেকৈ চাই থাকক। আমাৰ ইয়াতে তিনিআলিত আহি পালোঁ। তো আমাৰ সকলোৱে পুৱা চাওঁ না কি মজাকৈ সেউজীয়া হৈ আছে, গছবিলাক কিমান ধুনীয়া লাগিছে। তো সেউজীয়া পৰিৱেশৰ মাজত আছোঁ আৰু সেউজীয়া পূৰা সেউজীয়া হৈ গৈছে। তো এনেকৈ তো ফাইনেলি আহি পালোঁ অভয়পুৰীত। তো অভয়পুৰী টাউনত আহি পালোঁ আমি। অভয়পুৰী টাউনত এনেকৈ অলপ তো ফাইনেলি টাউনত আহি পালোঁ অভয়পুৰী টাউনত। আৰু টাউনত এনেকৈ আছোঁ। তো চাৰিটা বহুত ডাঙৰ বিল্ডিং দেখাব পোৱা গৈছে। এনেকৈ চাওক এতিয়া হ'ল LIC অফিচ। তো চাই থাকক এনেকৈ। আৰু টাউনত এনেকৈ পূৰা ঘূৰি আছোঁ। তো গাড়ীত আগত কেতিয়ামত ঘূৰোঁ আৰু আজি ঘূৰিছোঁ গাড়ীত। তো এখন ডাঙৰ ষ্টেট বেংক। তো দেখা পাইছে আপোনালোকে। তো এনেকৈ পূৰা এনজয় পূৰা মজাকৈ ঘূৰি আছোঁ। তো ইয়াতে আমাৰ দুৰ্গা পূজা হয়, দেখা পাইছে আপোনালোকে। সেইখন ঠাই ইয়াতে দুৰ্গা পূজা হয়। এখন খুলি দিলোঁ, এনেকৈ খুলি দৰ্জাৰ পৰা খুলি এনেকৈ ওলাই আহিলোঁ। তো চাওক ওলাই আহিলোঁ এনেকৈ অলপ ইয়াতে ৰখিলোঁ। তো ৰখি এনেকৈ আছোঁ আমি। চাই থাকক মজাকৈ এখন দোকান ৰখি। তো চাওক গাড়ীখন ইয়াতে ৰখি আছে এনেকৈ। তো আমাৰ দেখিবলৈ গৈছে। তো এনেকৈ বাজাৰৰ মাজত আছোঁ। তো দেখিবলৈ গৈছে আপোনালোকে। চাই থাকক আৰু মজাকৈ গৈ আছোঁ। মজাকৈ ঘূৰি আছে।
আৰু এতিয়া গৈছোঁ আপেল কিনিবলৈ আপেল পুৰা বা কিছু আছে চাওক আৰু এনেকৈ আপেল কিনিবলৈ আহিলোঁ তো আপেল কিনি লৈ যাম তাৰপিছত আকৌ মজাকৈ